Hey guys, সকলোকে ওয়েলকাম জনাইছো মোৰ এটি অন্য এটা মিনি ব্লগলে। অৱশ্যে এটা মিনি ব্লগ নহয়, এটো অলপ দীঘলে হ'ব কাৰণ আমি আহি আছো আজি আমাৰ পথাৰলে। পথাৰ মানে আমাৰ সৰু সৰুকে খেতি কৰা এখন গেট খুলি আছে আমাৰ ভাইটি এজনে। এয়া দেখিছে পুৰা বাউন্ডাৰী মাৰি দিছে, ফেন্সিং লগাই দিছে। এয়া আমি কাঠ দাচা লৈ আহিছো, কাঠে বোলে মুখৰ পৰা যে কি ওলাই। ব্লগিং প্ৰেক্টিচ নাই যে, এয়া মই পুৰা ৰ'দৰ পৰা সাৰিবলৈ ছানস্ক্ৰীনটো লগোৱা নাই, সেইকাৰণে পুৰা প্ৰটেকশ্যন লগাই আনিছোঁ নিজে নিজে কাপোৰ চাপোৰ। এয়া ধনিয়া, এয়া মূলা, এইবোৰ দেখিছে। এয়া মটৰ, এইয়া মটৰ দেখিছেনে? ৰাইজে দেখিছেনে নাজানো আৰু, মই হ'লে দেখি আছোঁ কেমেৰাত। এয়া কলগছ, এয়া যি আছে দেখুৱাই গৈ আছোঁ আৰু দেই। ভিডিঅ'ত যি কেপচাৰ হৈছে চাই যাব পাৰে। মই খালি এই ফেন্সিংখনহে ভাল দেখিছোঁ, ইমান গহীনকৈ বনাই দিলে। নহ'লে পাপাই প্ৰতি বছৰে জেওৰা মাৰিব লাগে টিকলাৰ লগত। এইবাৰ জেওৰা মাৰিব লগা হোৱা নাই। এয়া আলু খেতি, এইখিনি বাঁহ মানে জেওৰা। আগতে গেটখন এইফালে আছিলে ন টিকলা, এতিয়া গেটখন এই টিউবৱেল। অঁ বৰ্তা কি কৰিছে? অঁ গা ধুই পানী দিলে। অঁ টিউবৱেলে পানী দিছে। পানী বৰষুণ দিয়াই নাই এবাৰ, হ'লেও আপোনাৰ এই ধুনীয়া হৈছে গছখিনি। আলুখিনি ধুনীয়া হৈছে। এয়া হৈছে আমাৰ সৰু এখন জুহাল, ভাতৰ চৰু বুলিয়ে ক'ব পাৰি। মই অহা আপোনাৰ এইখন দেখিছে জুহাল, আৰু এয়া খৰিচাং, আৰু এইবিলাক বাচন বৰ্তন ইমান চিকচিকীয়াকৈ ধুৱে নহয় দেউতাই, কি ক'ম আৰু। এয়া চাহ খাবলৈ যতন, এয়া শ্বেম্পু, এয়া চাবোন, কি লাগে আপোনাক। এয়া মা আহি পালেহি। এয়া আমাৰ ভাইটিজনে পানী মাৰি আছে। পানীখিনি ভাল ন, হয় নাই? এই পানীখিনি খাব পাৰি, মই খাই দেখুৱাইছোঁ দেই। এয়া পানী খাম, মই পানীয়ে খাই লওঁ আৰু ফ্ৰেছ পানী। পানী নাখাওঁ। কেনেকুৱা হৈছে? মটৰখিনিহে লাগিছে নাই জানো বেছিকৈ। ৱাইড এংগল ভিডিঅ' কৰিছোঁ। এয়া টিকলাই পানী দি আছে, এইয়া পানী দিয়া চিষ্টেম। আৰু এইফালে মায়ে কি কৰি আছে বাৰু, খৰি কাটি আছে। কলৰ মুঢ়া কাটি আছে, খাৰ হ'ব কলৰ মুঢ়া। তামোল পুলি, এই বাৰীখন মোৰ নামতে কৰি থৈ যাবা দেই, তোমালোকে যদি ফুৰিবলৈ যোৱা ক'বালৈ। মই আহি ইয়াতে খেতি কৰিম। ধেমালি কৰিছোঁ। ইমান ধুনীয়া দৃশ্য দেখিছে। এইখনে হৈছে আমাৰ পাপাই কৰা আপুৰুগীয়া এখন বাৰী। এয়া নহৰু, এয়া ওলকবি
বাৰে মিহল চব্জি আৰু যি কিন্তু আগতকৈ এবাৰ অলপমান কমিছে ইমান বেছি নাই ওকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বেছি দীঘল হৈ গ'লে হয়তো আপলোড কৰিব নোৱাৰিম যিহেতু নতুন ব্লগাৰ চ' কল তো সেইকাৰণে বাই এণ্ড থেংক ইউ ফৰ ৱাচিং আৰু যদি ভাল পালে চাই ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই